সকলোকে আজিৰ খণ্ড শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ স্বাগতম জনাইছোঁ। বিকাশৰ মূল উপাদান কেইটা? উত্তৰ 4টা। পৰৱৰ্তী প্ৰশ্ন, আৰ্নেষ্ট জোনছৰ মতে বিকাশৰ স্তৰ কেইটা? উত্তৰ 4টা। পৰৱৰ্তী প্ৰশ্ন, ৰাইবানৰ মতে বিকাশৰ স্তৰ কেইটা? উত্তৰ হৈছে 6টা। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো শৈশৱকালৰ বৈশিষ্ট্য নহয়? ক. আত্মকেন্দ্ৰিকতা, খ. আত্মপ্ৰৱণতা, বীৰপূজা, ঘ. কৌতূহল প্ৰৱণতা। উত্তৰ বীৰপূজা। প্ৰবৃত্তিমূলক প্ৰৱণতা শিশুৰ কোনটো স্তৰৰ সৰ্বাধিক হাৰত প্ৰকাশ পায়? উত্তৰ শৈশৱকালত প্ৰকাশ পায়। পৰৱৰ্তী প্ৰশ্ন, অনুকৰণ প্ৰিয়তা শিশুৰ কোনটো স্তৰৰ প্ৰধান বৈশিষ্ট্য? উত্তৰ শৈশৱকালৰ প্ৰধান বৈশিষ্ট্য। প্ৰশ্ন সোধাৰ বয়স বুলি শিশুৰ কোনটো স্তৰক কোৱা হয়? উত্তৰ শৈশৱকালক প্ৰশ্ন সোধাৰ বয়স বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, শিক্ষা আহৰণৰ বয়স বুলি শিশুৰ কোনটো স্তৰক কোৱা হয়? উত্তৰ বাল্যকালক কোৱা হয়। ল'ৰা-ছোৱালীয়ে ঘৰত থকাতকৈ বাহিৰত থাকি কোনটো স্তৰত ভাল পায়? উত্তৰ বাল্যকালত ভাল পায়। পৰৱৰ্তী প্ৰশ্ন, বাল্যকালত ল'ৰাই ল'ৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হোৱাৰ প্ৰৱণতাক কি বোলে? উত্তৰ সমকামিতা। স্কুলিং এজ বুলি শিশুৰ কোনটো স্তৰক কোৱা হয়? উত্তৰ বাল্যকালক স্কুলিং এজ বোলা হয়। পৰৱৰ্তী প্ৰশ্ন, শিশুৱে কিহৰ বাবে নাচ, গান, ছবি অঁকা আদি কামবোৰৰ প্ৰতি অনুৰাগী হৈ উঠে? উত্তৰ আৰ্জিত অভিৰুচিৰ বাবে। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ কোনটো স্তৰত ছোৱালী ঋতুমতী আৰু ল'ৰা বীৰ্যধাৰী হৈ উঠে? উত্তৰ কৈশোৰ কালত। পৰৱৰ্তী প্ৰশ্ন, ল'ৰা-ছোৱালী সাধাৰণতে কোনটো স্তৰত সৌন্দৰ্যৰ প্ৰতি সচেতন হৈ উঠে? উত্তৰ কৈশোৰ কালত। পৰৱৰ্তী প্ৰশ্ন, এডোলেচেন্স গ্ৰন্থৰ ৰচক কোন? উত্তৰ ষ্টেনলি হল এডোলেচেন্স গ্ৰন্থৰ ৰচক। শিশুৰ মনোযোগিতাহীনতাক কি বুলি কোৱা হয়? উত্তৰ আচৰণজনিত সমস্যা। পৰৱৰ্তী প্ৰশ্ন, শিশুৱে প্ৰহাৰ কৰা, ধ্বংস কৰা, দৈহিকভাৱে যুদ্ধ কৰা, কামোৰা, গুৰিওৱা আদিবোৰক কি বোলে? উত্তৰ আক্ৰমণাত্মক আচৰণ বোলে। কোনটো প্ৰবৃত্তিৰ বাবে শিশুসকলে চোৰ কৰে? উত্তৰ মালিকীস্বত্বৰ প্ৰবৃত্তিৰ বাবে চোৰ কৰে। শিশুৱে সহপাঠী বা আন শিশুৰ লগত সমাযোজন কৰিব নোৱাৰাৰ কাৰণটো কি? উত্তৰ আচৰণজনিত সমস্যা। পৰৱৰ্তী প্ৰশ্ন, ভাৱবৃত্তি, অভ্যাস, চৰিত্ৰ, আদৰ্শ আৰু ৰুচি আদিৰ ফলত সৃষ্টি হোৱা আগ্ৰহক কি বোলে? উত্তৰ আৰ্জিত আগ্ৰহ বোলে। ইংৰাজী ইণ্টাৰেষ্ট শব্দটো কি ভাষাৰ পৰা আহিছে? উত্তৰ লেটিন ভাষাৰ পৰা আহিছে। পৰৱৰ্তী প্ৰশ্ন, অভ্যাস হ'ল এনে এক পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তি। কোনে কৈছিল? উত্তৰ মনোবিদ ৰছে কৈছিল। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ কোনটো স্তৰত অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ? উত্তৰ শৈশৱকালত। পৰৱৰ্তী প্ৰশ্ন, অভ্যাসক ব্যক্তিৰ দ্বিতীয় স্বভাৱ বুলি কোনে কৈছিল? উত্তৰ মনোবিদ জেমছে কৈছিল। বুদ্ধি হৈছে জীৱনৰ নতুন সমস্যা আৰু অৱস্থাবোৰৰ অনুকূলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা বুলি কোনে কৈছিল? উত্তৰ মনোবিদ ষ্টাৰ্নে। বুদ্ধিৰ প্ৰথম পৰীক্ষা কেতিয়া নিৰ্ণয় কৰা হৈছিল? উত্তৰ 1905 চনত কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, বুদ্ধি পৰিমাপনৰ প্ৰথম আৱিষ্কাৰ উদ্ভাৱক কোন আছিল? উত্তৰ আলফ্ৰেড বিনে আৰু চাইমন। মানুহ কিহৰ দ্বাৰা বুদ্ধিৰ অধিকাৰী হয়? উত্তৰ জৈৱিক বংশগতিৰ দ্বাৰা বুদ্ধিৰ অধিকাৰী হয়। শিশু এটিৰ শিক্ষণ ক্ষমতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে। পৰৱৰ্তী প্ৰশ্ন, পাৰ্চনেলিটি শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে? উত্তৰ পাৰ্চনা শব্দৰ পৰা আহিছে। পৰৱৰ্তী প্ৰশ্ন, শিশুৰ সবল ব্যক্তিত্ব গঠনত কোনে সৰ্বাধিক সহায় কৰে? উত্তৰ শিক্ষকে। পৰৱৰ্তী প্ৰশ্ন, 3 বছৰীয়া শিশু এটিৰ ব্যক্তিত্ব গঠনত কোনে প্ৰধান ভূমিকা পালন কৰে? উত্তৰ মাকে গ্ৰহণ কৰে। পৰৱৰ্তী প্ৰশ্ন, সমস্যাজৰ্জৰ শিশুসকলে গ্ৰহণযোগ্য আচৰণ প্ৰদৰ্শন কৰাত কি অনুভৱ কৰে? উত্তৰ মানসিক বাধা অনুভৱ কৰে। শিশুৰ সমস্যাজৰ্জৰ আচৰণ পৰিশোধনৰ ক্ষেত্ৰত কোনে মুখ্য ভূমিকা গ্ৰহণ কৰে? উত্তৰ মাক-দেউতাকে গ্ৰহণ কৰে। পৰৱৰ্তী প্ৰশ্ন, অতিমাত্ৰা লাজকুৰীয়া আৰু ভয়াতুৰ শিশুসকলক কি বুলি কোৱা হয়? উত্তৰ সমস্যাজৰ্জৰ শিশু বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, যিবোৰ শিশুৰ বিকাশ খৰতকীয়া নহয়, খুব লাহে লাহে শিকে, তেওঁলোকক কি বোলে? উত্তৰ শ্লথ শিক্ষাৰ্থী বোলে। পৰৱৰ্তী প্ৰশ্ন, সাধাৰণতে দুৰ্দান্ত শিশুসকল কেনেকুৱা প্ৰকৃতিৰ হয়? উত্তৰ প্ৰাণচঞ্চল প্ৰকৃতিৰ হয়। পৰৱৰ্তী প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন? উত্তৰ W. বিয়াৰ। পৰৱৰ্তী প্ৰশ্ন,
ভয়, সংঘাত, উৎকণ্ঠা আদি সৃষ্টি কৰা ভাৱ, স্মৃতি, ইচ্ছা আদিক অচেতন মনলৈ ঠেলি পঠিয়াই আবদ্ধ কৰি ৰখা প্ৰক্ৰিয়াক কি বোলে? উত্তৰ অৱদমন। এমিল গ্ৰন্থৰ ৰচক কোন? উত্তৰ ৰুছো। পৰৱৰ্তী প্ৰশ্ন, বিশ্বত প্ৰথমবাৰৰ বাবে প্ৰাক প্ৰাথমিক শিক্ষানুষ্ঠান ব্লেকেনবাৰ্গ চহৰত কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1837 চনত। ভাৰতত কেতিয়া শিক্ষাৰ অধিকাৰ আইন বলবৎ কৰা হৈছিল? উত্তৰ 2009 চনৰ 1 এপ্ৰিলত। পৰৱৰ্তী প্ৰশ্ন, শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি ভাৰতত বিনামূলীয়া প্ৰাথমিক শিক্ষাৰ স্তৰটো কোনটো? উত্তৰ 6 পৰা 14 বছৰ বয়সলৈকে। আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা কোন? উত্তৰ ৰুছো। আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা। শিক্ষকসকলেই হ'ল প্ৰকৃতাৰ্থত জাতিৰ ভাগ্য নিৰ্মাতা কথাষাৰ কোনে কৈছিল? উত্তৰ ডক্টৰ জাকিৰ হুছেইনে কৈছিল। বিদ্যালয় এখনক কি বুলি কোৱা হয়? উত্তৰ ক্ষুদ্ৰ সমাজ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, জীৱনদাতা পিতৃ মাতৃতকৈও শিক্ষকসকল অধিক শ্ৰদ্ধাৰ পাত্ৰ বুলি কোনে কৈছিল? উত্তৰ এৰিষ্টটলে কৈছিল। বুনিয়াদী শিক্ষা আঁচনি কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1937 চনত গঠন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসম প্ৰাথমিক শিক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? উত্তৰ 1926 চনত প্ৰণয়ন কৰা হৈছিল। আহিছোঁ আজিৰ খণ্ডৰ অন্তিমটি প্ৰশ্নলৈ। শিশুৰ আৱেগিক জীৱনৰ সুস্থ বিকাশৰ বাবে অতিকৈ প্ৰয়োজনীয় বিষয়টো কি? উত্তৰ মৰম। সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ।